এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ নকল সোণৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দক্ষিণ গাঁৱৰ পৰা নকল সোণৰ নাও জব্দ আব্বাছ আলী নামৰ এজন লোকৰ ভাড়াঘৰত তালাচী চলাই জব্দ কৰা হৈছে নকল নাও 5 টুকুৰা বিভিন্ন আকৃতিৰ নকল সোণ জব্দ কৰে ধৃত আব্বাছ আলীৰ ঘৰ ৰামপুৰৰ লাৰকুচি গাঁৱত বুলি জানিব পৰা গৈছে ধৃত লোকজনৰ বিৰুদ্ধে দিছপুৰ থানাৰ জেৰা অব্যাহত ৰাখিছে ধৃত লোকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থাও আৰম্ভ কৰা বুলি জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো নকল সোণৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দক্ষিণ গাঁৱৰ পৰা নকল সোণৰ নাও জব্দ কৰিছে আব্বাছ আলী নামৰ এজন লোকৰ ভাড়াঘৰত তালাচী চলাই নকল সোণৰ নাও জব্দ কৰা বুলি জানিব পৰা গৈছে 5 টুকুৰা বিভিন্ন আকৃতিৰ নকল সোণ জব্দ কৰা হৈছে ধৃত আব্বাছ আলীৰ ঘৰ ৰামপুৰৰ লাৰকুচি গাঁৱত বুলি জানিব পৰা গৈছে ধৃত লোকজনৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ থানাৰ জেৰা অব্যাহত ৰাখা বুলি জানিব পৰা গৈছে ধৃত লোকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰিছে